যোৱা 22 জুন তাৰিখে বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ নিবাসী বিজয় শংকৰ দাসৰ দেহত কোভিড-19 ধৰা পৰাৰ ফলস্বৰূপে আজি বিশ্বনাথবাসী ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে আৰু 22 তাৰিখে যেতিয়াই তেওঁৰ দেহত কোভিড-19 ধৰা পৰে জিলা প্ৰশাসনে ইতিমধ্যে 5টা অঞ্চলত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে আৰু মানুহৰ যাতায়াত তাত বন্ধ কৰি দিছে। এই 22 তাৰিখৰ আগলৈকে তেওঁ কেইবাদিনো ধৰি নিজা বাসগৃহত আছিল আৰু সেইকণ সময়ত তেওঁৰ শহুৰৰ ভাই সন্দীপ দাসৰ লগতো তেওঁৰ সম্পৰ্ক হৈছিল আৰু সন্দীপ দাস হ'ল বিহালী উন্নয়ন খণ্ডৰ কাৰ্যৰত এজন কনিষ্ঠ অভিযন্তা আৰু তেওঁৰ সেই কনিষ্ঠ অভিযন্তাজনৰ লগত তেওঁৰ অফিচলৈ আহিছিল আৰু তেওঁ নিজৰ ডিউটি পালন কৰিছিল। সেইকণ সময়ত তেওঁ অফিচৰ অন্যান্য কৰ্মীসকলৰ লগতে জনসাধাৰণৰ লগতো সম্পৰ্ক হৈছিল আৰু সেইকণ সময়তেই সেই বিহালী উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলতো লগত মন্ত্ৰী ৰঞ্জিত দত্তৰো সম্পৰ্ক হৈছে প্ৰত্যক্ষ বা পৰোক্ষভাৱে, কাৰণ এইকণ সময়ত তেওঁ কেইবাটাও ঠাইত আধাৰশিলা স্থাপন কৰি বিভাগীয়ভাৱে এই উন্নয়ন খণ্ডটোৰ লগত কৰ্মচাৰীসকলৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে তেওঁ সম্পৰ্ক ৰক্ষা কৰি চলিবলগীয়া হৈছে। আৰু সেয়ে আজি আমি বিশ্বনাথ জিলা কংগ্ৰেছে এই দাবী উত্থাপন কৰিছোঁ যে মন্ত্ৰী ৰঞ্জিত দত্তই নিজৰ স্থিতি স্পষ্ট কৰক, কাৰণ আৰু যদিহে তেওঁ প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে বিহালী উন্নয়ন খণ্ডৰ কৰ্মচাৰীসকলৰ লগত তেওঁৰ যোগাযোগ হৈছে আৰু তেওঁ যদি প্ৰশাসনৰ আগত সোৱাব টেষ্ট কৰা নাই বা নিজকে কণ্টেইনমেণ্ট বা কোৱাৰেণ্টাইনত ৰখা নাই, তেন্তে অতি সোনকালে সেই ব্যৱস্থা পালন কৰক আৰু কোভিড-19ৰ যি নিয়মাৱলী আছে সেইখিনি তেওঁ পালন কৰি ৰাইজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক, নহ'লে বিশ্বনাথ জিলাখনক এক গণসংক্ৰমৰ ফালে হয়তো আগবাঢ়ি যাব আৰু তাৰ বাবে চূড়ান্তভাৱে দায়ী হ'ব তেখেতেই।